কলিতানী অৰে কলিতানী কলিতানী এই মৰটিজনী চোন শুনাই নাপায় বৰানী চোনে কিবা কলাক নেকি সদায় গধূলি চাহ খাওঁ টাইমত আহাটোচোন আজি লচপচকৈ দিনতে অলল কি কথা বা কলিং বেলটো শুনা নাপায় বাকীখিনিহে শুনা পায় বৰানী ইফালে আছা কওক আপোনাৰ হাগবানি আগেলান্তলৈ কিয় ঘূৰি ফুৰিছে আজি এইটো মেইন এইটোক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ চেনিটাইজাৰ আনিছোঁ আকৌ সমাজ সেৱা বুজিছে সমাজ সেৱা কেলনক চেনিটাইজাৰ গা ধুব নেকিহে বৰানী আপুনি মোক কি যে কয় কলিতানী মই যে ব্ৰইলাৰ কোম্পানীত সোমাইছিলোঁ তাৰে আকৌ লোকেল চেনিটাইজাৰ চাওক না কলিতানী চাওক না ব্ৰইলাৰ কোম্পানী লিমিটেড লোকেল চেনিটাইজাৰ 99.9% সেইবিধ কিহে বৰানী সেইবিধ আকৌ একেবাৰে 99.9% দি দিছোঁ বুজিছে কেতিয়াবা যদি কলিতাৰ ষ্টক শেষ হয় ইয়াকে এপেক দি দিব আৰু আমাৰ আগতে ভালে আছিলহে একদম মুগৰ গাজি হেল এই আপোনালোকৰ বৰা লগ হৈহে টেংকিত ডুবি থকা হ'ল পিছে আনছি কিয় এইটো সেইদিনাখন দেখিছোঁ নহয় আপোনালোকৰ কলিতাক সেইবিধৰ দোকানত বোলে কি দীঘলীয়া শাৰী তাকো বোলে শেষৰ পৰা প্ৰথমত আমাৰ বৰাই কৈছে নহয় সঁচাই বৰাই কৈছে নহয় ক'বতো সেইকাৰণে কেৱল কলিতাৰ কথা চিন্তা কৰি আনিছোঁ জানে এইটো কেৱল কলিতা মানে আনছি মই সেই কলিতানী ৰ'ব মই বিজনেছৰ কথাহে কৈছোঁ আপোনাক এইয়া লোকেল চেনিটাইজাৰ আপুনি এবাৰ শুনি চাওক হ'ব দিয়ক হ'ব নহয় হেৰি কৰক আপোনাক মই দি যাম আপুনি বাচন এটা আনক আকৌ এইটো নেদে নহয় বাচন এটা আনক কি চবকে দিব আছে নহয় আপুনি নাই নহয় যাওক বাচন এটা লৈ আনক মই লৈ আহি আছোঁ এতিয়া থাকক ঠিক আছে হ'ব দিয়ক আনক ভাল বাচিলোঁ দেই আজি কলিতানী বা ধৰাত পৰিলোঁহেঁতেন কিবা কৈছি নেকি হাকলাকলি নাই এইটো হ'ব না সৰু হ'ব বা এই নহয় ঠিক আছে হ'ব মই ৰ'ব দি আছোঁ ৰ'ব দেই মই বস্তু দিওঁ ৰ'ব চেনিটাইজাৰ আৰু ভাল লাগে দিয়কচোন ৰ'ব এইটো ৰ'ব বেছিয়ে দি দিলোঁ চাগে ন বেছিয়ে হ'ব চাগে আপোনাৰ হেৰি এইটো আপুনি ব্যৱহাৰ কৰি চাব দেই এইখিনি যদি বোলে ভাল লাগে আপুনি আকৌ ক'ব ফোন এটা কৰিলে হ'ল আজিকালি ফোনৰ যুগহে নহয় জানো আপুনি ফোন এটা কৰিব মই একেবাৰে দি পঠিয়াম আপোনাক এই গোটেই গিলানটোতো কিবা এটা লাগিব আৰু পইচা পাতিটো জানে বিজনেছ যিহেতু আৰু আপুনি বেছি হ'ল নেকি ইয়াতে অলপমান কি কয় সেই কলিতানী দেই কি কয় মই কি কৈছোঁ আপোনাক কৈছোঁ না বহুতক দিব আপুনি শুনক শৰ্মানী বৰবৰুৱানী টেকানী চহৰীয়ানী ঠাকুৰীয়ানী আকৌ বোলে এই কাষৰ যে ব্ৰহ্মণী আকৌ বোলে যে বৰবৰুৱানী এই ঢেৰক দিবলৈ আছে আপুনি আকৌ সেই আমাৰ কাষত নাচনীকো দিবলৈ আছে সেইকাৰণে জানিছোঁ এনেকৈ দি যাম আৰু চবকে ইমানকৈ দি যাম আৰু ঠিক আছে মই আহিছোঁ হা কলিতানী আপুনি চাব আৰু হেৰি কৰিব ব্যৱহাৰ কৰিব আৰু দুইটাকে কলিতানী একেলগে ইমান দিছি ঠিক আছে মই আহিছোঁ আহিবিচোন আজি গধূলি চাহ খাবা ইমান দিছা তোক দিম ৰ আজি মজা তোক নিমখ দিয়া চাহ কম মই আজি